নমস্কাৰ সকলোকে মোৰ চেনেলটোতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমি বৰ্তমান ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কোনো ৰেচিপি বা ভ্লগ লৈ অহা নাই। আজি বোলো ভাবিছোঁ অকণমান দুআষাৰ কথাকে পাতোঁ আপোনালোকৰ লগত। কিনো পাতিম, এয়া গম পাইছে দেশত লকডাউন আকৌ হ'ল। ভাবিছিলোঁ কৰোণা শেষ হ'ব, অলপ ওলাই মেলি যাম। আমনিও লাগিছে দিয়কচোন, ঘৰতনো কিমান সোমাই থাকিব আৰু ল'ৰা ছোৱালীবোৰো আমনি পাইছে। কিমান টিভি চাব, মোবাইল চাব। স্কুল কলেজটো নাই, অনলাইনৰ ক্লাছ হৈ আছে বাৰু। লকডাউনৰ পৰা আপোনালোকে ভাবেনে কিবা এটা শিকিলোঁ বা কিবা এটা জানিলোঁ বুলিয়ে নহয়, আমি বাহিৰলৈ গ'লে বাহিৰৰ পৰা আহি ভৰি হাত ধুই কাপোৰ কাটি চেঞ্জ কৰিহে ভিতৰত সোমাব লাগে। আৰু লকডাউনৰ পৰা আচলতে মই ভাবোঁ যে ইজনে সিজনক আমি সময় দিব পাৰিলোঁ, ইজনে সিজনক আমি বুজিব পাৰিলোঁ আচলতে, নহয়নে? ঘৰৰ ভিতৰত থাকি লকডাউনৰ কাৰণে এজনী মহিলা বা গৃহিণীয়ে ঘৰখন কেনেদৰে মেইনটেইন কৰে, কেনেদৰে চম্ভালে, তেনেকুৱা ধৰণৰ সৰু ডাঙৰ কথাবোৰ আচলতে জানিব পাৰিলে। ইমানেই নহ'লেও অন্ততঃ একেলগে বহি ভাত সাজ খাব পাৰিলে, চাহকাপ খালে, দুআষাৰ কথা পাতিবলৈ সময় পালে, নহয় জানো বাৰু? এনেই অফিচ থকা টাইমততো তেওঁলোক 10টা বজাত বা স্কুল কলেজত থকাসকলে 9টা বজাত কলেজ বা স্কুল পাবগৈ লাগে। তেতিয়া তেওঁলোকে সেই সময়ত তাতকৈ আগতীয়াকৈ ভাত খাই ধৰি লওক স্কুল কলেজ পাবগৈ লাগে। তেতিয়া সেই সময়ত ঘৰত থকা বাকীবোৰ সদস্যই ধৰি লওক সেই সময়ত ভাত খোৱা সময় নহয়, তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে, ধৰি লওক সময় মিলাব নোৱাৰে বা। কিন্তু লকডাউনত যেতিয়া তেওঁলোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হ'ল, একেলগে সকলোৱে ভাত সাজ খাব পাৰিলে, নহয় জানো? এনেদৰে বুলি মই ভাবোঁ আৰু সেয়াই। তাকে ভগৱানৰ ওচৰত কিনো পাতিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন পৃথিৱীৰ পৰা বিশ্বৰ পৰা এই মহামাৰী অতি সোনকালে আঁতৰি যায়, আমি আকৌ পুনৰ আগৰ দৰে সহজ সৰল জীৱন যাপন কৰিব পাৰোঁ, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সেয়াই, আমি যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি যদি আমি ভালদৰে নিয়ম মানি চলোঁ, নিশ্চয় আমি আগৰ পৰিস্থিতিটো ঘূৰাই পাম, নহয় জানো বাৰু? সেয়াই আৰু কি পাতিম আৰু, ভালে থাকক, শান্তিয়ে থাকক, নহয় জানো? সেয়াই।